বন্ধু বান্ধৱীসকল বহুতে সুধি আছিল আমাৰ আসাম পুলিচৰ পদ বাঢ়িব নেকি। হয় বন্ধু বান্ধৱীসকল, আমাৰ এবাৰ আসাম পুলিচৰ পদ বাঢ়িব। এটা পুস্তক কেইজনকৈ মাতে ধৰিব পৰা নাই দেই। এক্সাম দিবলৈ 5জনকৈ মাতিব চাগে, আগতে 5জনকৈ মাতে নহয়, 5জনকৈ মাতিব। মাত্ৰ আৰু কেইদিন আছে, 2দিন আছে মাজত। এই দিনটোৰ ভিতৰতে আমাৰ কাট অফ আহি যাব, তেতিয়াই চিলেকশ্যন হ'ব আৰু কোনে পৰীক্ষা দিব পাব, কোনে পৰীক্ষা দিব নাপায়। বাকী যি কি নহওক আমি ৰখি আছোঁ আশা কৰি পিনি। আৰু মই এইখিনিতে ক'ব বিচাৰিম যে আসাম পুলিচৰ কামাণ্ডো পদ আৰু মুকলি হ'বনে নহয়। আৰু আপোনালোকে ভিডিঅ'বোৰ তলত চাবচোন, কমেণ্ট কৰে কামাণ্ডো নতুনকৈ পদ মুকলি হ'ব নাই বুলি। হয় বন্ধু বান্ধৱ, মই কৈছোঁ যে বহুতে বেয়া খবৰ আমাৰ বাবে। কামাণ্ডো পদ বৰ্তমানলৈকে কোনো ধৰণৰ নাহিব চাগৈ 3 বছৰমানলৈ। নিশ্চয় গম পাইছে 3 বছৰমানলৈ আমাৰ কামাণ্ডো পদ নোলাব। বাকী ABOB পদ বাঢ়িব, আপোনালোকে অপেক্ষা কৰিব। যিসকলে চিলেকশ্যন পায় তেওঁলোকৰ বাবে ভাল খবৰেই, গম পাইছোঁ বন্ধু বান্ধৱীসকল। আৰু ফৰেষ্টৰ আহিব, এই বিহুৰ পিছতে আমাৰ ফৰেষ্টৰ মুকলি হ'ব পদ। বাকী লাগি থাকক সকলোৱে, ময়ো লাগিম আৰু ফৰেষ্টৰ বাবে দৌৰিবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ, যিমান কষ্ট কৰিব লাগে কৰিম আৰু এইবাৰ। যোৱাবাৰটো আমাৰ তেনেকুৱাই হ'ল, এইবাৰ নাহিবলৈও আছে কাট অফত আমাৰ লিষ্ট, হ'লেও এইবাৰ কষ্ট কৰিব লাগিব সকলোৱে। নিশ্চয় গম পাইছে এইবাৰতো কাট অফ বহুত যাব ফৰেষ্টৰ। বাকী নিশ্চয় গম পাইছে কামাণ্ডো পদৰ বাবে বহুতে বেয়া খবৰ। যিসকলে কমেণ্ট কৰি আছিল, যিসকলে সুধি আছিল, তেওঁলোকৰ বাবে বহুতে বেয়া খবৰ। অপেক্ষা কৰিব নালাগে আৰু 3 বছৰমানলৈ। আৰু কি কাৰণে অপেক্ষা কৰি আছে মই গম পাইছোঁ, তেওঁলোকৰ বয়স হোৱা নাছিলে যে, সেইকাৰণে বা এপ্লাই কৰিব নোৱাৰিলে। বৰ্তমান নিশ্চয় গম পাইছে আৰু কামাণ্ডো পদ নোলায় 3 বছৰমানলৈ। বাকী যি কি নহওক আপোনালোকে যিমান পাৰে আসাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাবে প্ৰেক্টিচ চলাই যাওক বৰ্তমান। আৰু যিসকলে SI পদত পাছ কৰিলে তেওঁলোকে নিশ্চয় গম পাইছে 17 নে 18 তাৰিখৰ পৰা ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। বাকী আপোনালোকে লাগক যিমান পাৰে। জাম্পটো আপোনালোকে দৌৰটো ৰখাই পিনি জাম্পটো এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক। যিমান পাৰে আপোনালোকৰ জাম্পতে মাৰ্কটো আহিব, নিশ্চয় গম পাইছে। যিমান পাৰে আপোনালোকে জাম্পটো মাৰিবলৈ চেষ্টা কৰক, এইটোৱে মোৰ ফালৰ পৰা অনুৰোধ। আপোনালোকে যিমান পাৰে চেষ্টা কৰক। ফিজিকেল যেতিয়া ৰিটেনত পাছ কৰিছে আপোনালোকে ফিজিকেলটো ভালদৰে নাম্বাৰ এটা গোটাবলৈ চেষ্টা কৰক। ধন্যবাদ। এইটো আছিল এটা সৰু ভিডিঅ'।